কংগ্ৰেছ চৰকাৰৰ দিনত আটাইতকৈ বেছি লুটিপুটি খোৱা আটাইতকৈ বদমাছ মানুহকেইটা, দুষ্ট দগাবাজ মানুহকেইটা এটা বিজেপিৰ মেইন হৰ্তা কৰ্তা বিধাতা। যি সময়ত অসমৰ মহিলাসকলৰ ওপৰত 1250 টকা দিম বুলি আৰু আত্মসহায়ক গোটৰ মানুহবিলাকক টকা 10,000 দিম বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে একেবাৰে সাপৰ খেল দেখুওৱাৰ নিচিনাকৈ মোহাবিষ্ট কৰি ৰাখিছে, সেই সময়ত আপোনাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যি বিজেপি চৰকাৰৰ দিনত বোলে কোনো ধৰণৰ সম্পত্তি কৰা নাই, কোনো ধৰণৰ বেয়া কাম কৰা নাই, কোনো ধৰণৰ অবৈধ কাম কাজ কৰা নাই, একেদিনৰ ভিতৰত 40 বিঘা মাটি কিনিবৰ কাৰণে আৰু তাত বিশাল আকাৰৰ ফাৰ্ম হাউচ কৰিবৰ কাৰণে ক'ত টকা পালে? কংগ্ৰেছ চৰকাৰৰ দিনত আটাইতকৈ বেছি লুটিপুটি খোৱা আটাইতকৈ বদমাছ মানুহকেইটা, দুষ্ট দগাবাজ মানুহকেইটা এটা বিজেপিৰ মেইন হৰ্তা কৰ্তা বিধাতা। তাৰ পাছত তেওঁলোকে দীনদয়াল উপাধ্যায়, শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ীৰ নামটো কেনেকৈ মুখত লৈ থাকে মই এইটোৱে আচৰিত পাওঁ। তেওঁলোকে কেনেকৈ হিন্দু ৰাজ্য, হিন্দু ৰাষ্ট্ৰ, ৰাম ৰাজ্যৰ কথাৰ নামটো কেনেকৈ লৈ থাকে এই দগাবাজবিলাকক লৈ, এইটোৱে মই আচৰিত হওঁ। এইবিলাক কৰাৰ আচলতে তেওঁলোকৰ নৈতিক অধিকাৰ আছেনে? মই আজি আপোনালোকক অকল 40 বিঘাৰ ডকুমেণ্ট দিলোঁ, বাকীবিলাকতো ডকুমেণ্ট দিবই নোৱাৰোঁ 125 বিঘা মাটিৰ, কাৰণ সেই 125 বিঘা মাটি আনচাৰ্ভেড লেণ্ড, নন কেডেষ্ট্ৰিয়েল মাটি। সেই মাটি অন্যায়ভাৱে দখল কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম আচলতে বুলডোজাৰখন যাব লাগে জয়ন্ত মল্ল বৰুৱাৰ সেই 85 বিঘা চৰকাৰী মাটিৰ ওপৰত। ইমান যে হাজাৰ হাজাৰ লাখ লাখ মানুহক উচ্ছেদ কৰি আছে, আজি বোলে ধুবুৰী, আজি বোলে গোৱালপাৰা, আজি বোলে আপোনাৰ আমাৰ ট্ৰাইবেল মানুহবিলাক ৰাভা হাছং, আজি বোলে আপোনাৰ BTAD, আজি বোলে আমাৰ কাৰ্বি আংলং, আজি বোলে আমাৰ লখিমপুৰৰ আহোম মানুহ। আৰে কাৰ্বি মানুহক উচ্ছেদ কৰে, বড়ো মানুহক উচ্ছেদ কৰে, ৰাভা মানুহক উচ্ছেদ কৰে, আৰু এই ৰাভা অঞ্চলত থকা সকলো জনগোষ্ঠীৰ মানুহ, সকলো জনগোষ্ঠীৰ অসমৰ খিলঞ্জীয়া মানুহ, আৰু আজি লখিমপুৰত আহোম জনগোষ্ঠীৰ মানুহ, এইবিলাক মানুহৰ ওপৰত অনবৰতে বুলডোজাৰ চলাই থকা অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া বেদখলকাৰী জয়ন্ত মল্ল বৰুৱাৰ এই 85 বিঘা মাটিৰ ওপৰত তেওঁ বুলডোজাৰ চলাবনে?